জি, ৰাইজক আমি কেনেকৈ সন্তুষ্ট কৰিব পাৰিম? ৰাইজে বিচাৰে উন্নয়ন, ৰাইজে বিচাৰে ৰাইজৰ যিটো বিচাৰিছে সেইটো কৰি দিয়া। ইলেকশ্যনৰ মাজত বিভিন্ন ধৰণৰ ডাইলগ বাজি বা কথা কৈ যদি আমি একোৱেই যদি কৰিব নোৱাৰো, একোতো নাই, 5 বছৰ হাৰত ৰাইজৰ নজৰত আৰু পৰি যাব। তাৰ কাৰণে মই ভাবো ৰাইজৰ মন খোজ কৰিব পৰা কামবিলাক আমি কৰি দেখুৱাব লাগে আৰু কৰিব পাৰিব লাগে। যেনেকুৱা ৰাস্তা ঘাট, কোনোবা এই মন্দিৰৰ টয়লেট ব্লক বা বিল্ডিং, বা কোনোবা এই মছজিদৰ গীৰ্জাৰ এই টয়লেট ব্লক, বাউণ্ডাৰী, বিভিন্ন ধৰণৰ উন্নয়নৰ কাম ৰাইজে বিচাৰে। এইবিলাকৰ কাৰণে আমি এতিয়া ৰাইজৰ ওচৰত আহিছো, কোনটো লাগে কোনটো নালাগে, কোনটো আগতীয়াকে কৰিব লাগে আৰু কোনটো পিছত কৰিলে হ'ব, এইবিলাক আমি চাব আহিছো। কিছুমান এইটো ঘটনা নৱেম্বৰত নিশ্চয় হৈছিলে। কিন্তু এটা কথা মই ষ্টুডেন্ট বিলাকক কৈছো, আপোনালোকে যদি আন্দোলন কৰিব বিচাৰিছে, STৰ ওপৰত কি আছে? বড়োবিলাকতো ST পালোৱে না, STৰ ওপৰত আৰু পাব লগা বড়ো জনগোষ্ঠীয়ে আৰু কিবা এটা আছে, ইয়াৰ কাৰণে লাগক, আপত্তি নাই। কিন্তু কিবা এটা আন্দোলনৰ নামত নিজৰ ঘৰটো, নিজৰ এই আইনৰ ঘৰটো বা নিজৰে ঘৰ, এইটো যদি ভাঙি চুৰমাৰ কৰি যদি চৰকাৰৰ ওচৰত কিবা এটা যদি খোজে, আপুনি পাব? নাপায় নহয়। আৰু কোনোবা ST খুজিছে, দাবী কৰিছে, এইটো আমাৰ ক'ব লগা নাই বুলি আমি লিখাই আছে। কিন্তু মই ষ্টুডেন্ট বিলাক কিছুমানত কৈছো যে কোনোবা ST পোৱা নোপোৱা এইটো আমাৰ হাতত নাই, এইটো দিল্লী চৰকাৰ, ষ্টেট চৰকাৰ, এটা আইনৰ হাতত আছে। কিন্তু মই এটা কথা স্পষ্টকে ক'ব বিচাৰিছো, যোৱা 2023 চনৰ BLTৰ একৰ্ডত কাৰ্বি আলঙৰ এই থকা বড়ো বিলাকক ST ষ্টেটাছ দিব লাগে বুলি, ST হিলছ দিব লাগে বুলি ডাইৰেক্ট দিল্লীৰ পৰা লিখি আনিছিল। এতিয়ালৈকেতো ST হোৱা নাই, কাৰ্বি আলঙৰ বড়ো বিলাক হৈছে জানো? দিল্লীৰ একৰ্ড কৰা দফাই যদি হোৱা নাই, বাকী আৰু মই ক'ব লগাই নাই। আৰু ছেকেণ্ড টাইম ইমান ডাঙৰ বিটিআৰ একৰ্ডত দিল্লীয়ে ডাইৰেক্ট লিখি পঠাইছে যে এই কাৰ্বি আলঙৰ থকা বড়ো বিলাকক ST হিলছ দিয়া হওক বা দিয়া হ'ব বুলি ডাইৰেক্ট দিল্লীয়ে লিখি পঠাইছে। ষ্টেটে নিশ্চয় সমৰ্থন কৰিছে, তথাপিতো হোৱা নাই। দিল্লীয়ে যদি লিখা, প্ৰেচিডেণ্টে হওক বা কোনোবা এই প্ৰাইম মিনিষ্টাৰে হওক বা হোম মিনিষ্টাৰে হওক, চিগনেচাৰ কৰি একৰ্ডত লিখি পঠাইছে, একৰ্ডত থকা দফাই যদি হোৱা নাই, বাকী আৰু মই কি কম? এইবিলাক কথা মই কৈছো। তাৰ কাৰণে যিবিলাক ঘটনা কৰিলে সেইটো নিশ্চয় ষড়যন্ত্ৰ আছিল, তেখেতসকলে ভুল স্বীকাৰ কৰিছে। আমি এইটো কৰিব নালাগিছিল। কোনে যে আহি এইবিলাকৰ কামত জড়িত থাকিছে, আমি কাকো মানে গমেই নাপালো, এইবিলাক কথা কৈছে। তাৰ কাৰণে কোনোবা খুজিছে, খোজা নাই, আমি একো ক'ব নোৱাৰো। আমি চৰকাৰত আছো, চৰকাৰৰ বিভিন্ন ধৰণৰ কথা ক'ব পাৰে, লিখিব পাৰে বা কাকবা কিবা এটা দিবও পাৰে, এইটো আমাৰ ক'ব লগা নাই বুলি মই নিজৰ ফালৰ পৰা মই কৈছো। জুৱা খেলটো খেলিলে পইচা কোনে তোলে, এইটোতো মই ক'বই নালাগে। জুৱা খেলৰ পৰা বজাৰত মদ বিক্ৰী কৰে, কোনোবা লাইচেন্স পায়, গাঁৱে গাঁৱে কোনোবা লাইচেন্স কৰি, কিমান লাইচেন্স দিছে মই ক'ব লাগে নেকি ইয়াতে? বিটিআৰ গভৰ্ণমেণ্ট, এইটোতো মই কোৱা নাই। মদ বিক্ৰী কৰিবৰ কাৰণে লাইচেন্স বহুত দিয়া আছে, এইবিলাক নকম, এইটো চৰকাৰৰ কথা। কোনোবা সাধাৰণ মানুহে কোনোবা হেৰিত এই জুৱা খেলিছে, এইটোতো আমাৰ ক'ব লগা নাই। কি কম? সিহঁতেতো দেখোন লাইচেন্সে দিছে, নহয় নহয়, লাইচেন্সে দিছে। কিন্তু অনুৰোধ কৰিছো, কোনোবা যদি বেছিকে তেনেকুৱা ৰাইজৰ যিটো বেয়া কাম হ'ব, সেইটো নিজে নিজে চিন্তা কৰিব লাগিব।
নিজে চিন্তা কৰি নিজৰ ঘৰৰ ছোৱালী আছে, ল'ৰা আছে, ষ্টুডেণ্ট আছে, পঢ়ি আছে, তেখেতসকলে যদি এইবোৰ কাম ৰাইজৰ আগত যদি আনে, তো অট'মেটিকলি নিজে নিজে ইয়াৰ পৰা এই বেয়া ফলটো পাই যাব না। তাৰ কাৰণে কৈছো, যোৱা গভৰ্ণমেণ্টত কি কি ঘটনা হৈছে এইবিলাক আমি আৰু ক'ব নাযাওঁ। এইবিলাক মিছা মিছি BPF আহিছে, জুৱা খেলিছে, BPF আহিছে, মদ দিছে, এইবিলাকতো ক'ব লগা কথাই নাই। কিন্তু মদ কিনিবলৈ লাইচেঞ্চ দিছে UPPL গভৰ্ণমেণ্টৰ প্ৰমোদ বড়ো ডাঙৰীয়া সময়ত। এইটো বেকাৰ ইউথ বিলাক, যিবিলাক আগতে মই ক'লো, যিবিলাক বেকাৰ আছে, এনে পঢ়ি আছে, একো কাজ নাই, চৰকাৰৰ পৰা ঠিকা বিচাৰিছে, ঠিকাটো সকলোৱে নাপায়। চৰকাৰৰ পৰা চাকৰি বিচাৰিছে, চাকৰিটো এনে ইজি পোৱা এটা বস্তুও নহয়। তাৰ কাৰণে যিবিলাক এই হাতৰ বিদ্যা থাকে, কিছুমান এংগেজ হৈ আছে, এইবিলাক অলপ ওপৰত আমি যেন ঠেলিব পাৰো, এই উদ্দেশ্য লৈহে এই 2 লাখটো দিম বুলি ঘোষণা কৰিছে। ইতিমধ্যে এইটো ফাইনেলি হ'ল। 2 সপ্তাহ 3 সপ্তাহৰ পিছত এইটো মানে ফেব্ৰুৱাৰী মানত এইটো সকলোৱে পাবলৈ পুৰা মানে 2 লাখ কেছ দিয়া হ'ব। 2 লাখ কেছ দিয়া হ'ব। আমি আপোনালোকে দেখা পাব। এইটো হাগ্ৰামা যিটো কৈছে এইটোৱে কৰিব। বিশ্বজিৎ ডিমাৰী ডাঙৰীয়া আমাৰ এই আসাম এছেম্বলিৰ অধ্যক্ষ অৰ্থাৎ স্পিকাৰ, তেখেতে এই ভেৰগাঁও সমষ্টিত বৰ্তমান নাই। তেখেতে ক'ত আছে আমি নাজানো, ক'তবা পলাইছে না কিবা এটা কাৰণত দূৰত গৈছে আমি নাজানো। কিন্তু ৰাইজে এই ভেৰগাঁও কনষ্টিটুৱেঞ্চি, ভেৰগাঁও সমষ্টিৰ ৰাইজে বিশ্বজিৎ ডিমাৰী ডাঙৰীয়াক বৰ্তমান বিচাৰি পোৱা নাই। তেখেতে ক'ত আছে নাজানো। ইলেকশ্যনৰ আগত তেখেতে ক'তবা গৈছে। আমিতো দেখা পাই আছিলো ডিমাকুছিত বহুত ডাঙৰ তেখেতে মিট কৰি আছিলে, ৰাইজক লগ ধৰি আছিলে। এতিয়া ইলেকশ্যনৰ পিছত তেখেতক আমি দেখা পোৱা নাই। আৰু এতিয়া ইলেকশ্যন হ'বলৈ গৈ আছে, ইলেকশ্যনৰ আগত তেখেতে ৰাইজৰ আগত থাকিব লাগে না নাই? ৰাইজৰ ওচৰতে থাকিব লাগে, কিন্তু তেখেতে ৰাইজৰ ওচৰত নাই। ৰাইজে বহুত কাম কৰিব লগা বাকী আছে কাম, কিন্তু ৰাইজে তেখেতক বিচাৰ কৰি পোৱা নাই। অনুৰোধ কৰিছো ৰাইজৰ লগত থাকি তেখেতে এই ভেৰগাঁও সমষ্টিৰ ৰাইজৰ কাম যেন কৰি দিয়ে। আমি অনুৰোধ কৰিছো। বহুত ৰাইজে আহি ইয়াতে দেখা নাপায়, ক'ত গৈছে মানুহজন, MLA ক'ত গৈছে, স্পিকাৰ ক'ত গৈছে বুলি মানুহবিলাকে আমাৰ তাত সোধে, আৰু ৰাইজৰ লগত মানে আলোচনা চৰ্চাৰ যায়। তাৰ কাৰণে আমি ভাবিছো যে ভয়তে পলাইছে না কিবা এটা ঘোটালা হৈছে না কি আমি নাজানো। কিন্তু বিশ্বজিৎ ডিমাৰী ছাৰ বৰ্তমান ভেৰগাঁও সমষ্টিত নাই। থেংক ইউ। আমাৰ BTC চৰকাৰ অৰ্থাৎ হাগ্ৰামা মহিলাৰী ছাৰৰ নেতৃত্ব দিয়া চৰকাৰ বৰ্তমান ডেভেলপমেণ্টৰ কাম কৰিবৰ কাৰণে, উন্নয়নৰ কাম কৰিবৰ কাৰণে যোৱা নিৰ্বাচনত, ইলেকশ্যনৰ সময়ত ৰাইজবিলাকৰ ওচৰত যাই আমি প্ৰতিশ্ৰুতি কৰিছিলে, আমি কথা দিছিলে যে কোনটো কাম আগত কৰিম, কোনটো কামৰ নজৰ দি পেলাই আমি কাম কৰিব লাগে, আমি ৰাইজৰ লগত আলোচনা কৰিছিলোঁ। এই মৰ্মে ৰাইজে যিটো বিচাৰিছিলে এইবোৰ কাম আমি চাই ফালে এতিয়া কৰিবলৈ আমি আৰম্ভ কৰিছোঁ। আৰু হাগ্ৰামা মহিলাৰী ছাৰে প্ৰত্যেক সমষ্টিত উন্নয়নৰ কাম দিবৰ কাৰণে কথা দিছে। অলৰেডি আমি লিষ্ট কৰি পঠালোঁ। আৰু এই লিষ্ট কৰি দিয়া এই স্কিমবিলাক কিমান দূৰ সত্য আৰু কিমান ইম্পৰ্টেঞ্চ আমি ৰাইজৰ ওচৰত যাই আমি মত বিনিময় কৰিছোঁ। আৰু সঁচাকৈ আমি এই আৰ্থিকাৰ্ড এই VCDCৰ আণ্ডাৰত যিখিনি ৰাস্তাখন আমি চালোঁ, কালভাৰ্ট, হিম পাইপ, এইবোৰ ৰাস্তা আমাক বহুত প্ৰয়োজনীয় হয়। VCDC বা প্ৰাইমাৰীবিলাকে এইটো প্ৰায়ৰিটি লিষ্ট হিচাপে আমাক পঠাইছিলে। এতিয়া কামটো হৈ যাব। তাৰ কাৰণে আমি 14টা VCDCত 14টাৰ প্ৰাইমাৰীত মেম্বাৰবিলাক লৈ, VCDC চেয়াৰবিলাকক লৈ আমি এইটো কাম কৰিবলৈ আৰম্ভ কৰিছোঁ। थांनाय BTC बिसायख'थियाव रायजो राजाफ्रा BPFनि सायाव फोथायनायखौ दिन्थिबाय आरो नोंथांमोनहाबो सरकारनिफ्राय रायजो राजानिसिम मा फोथायनायखौ दिन्थिगोन? আমি ৰাইজৰ যেনেকুৱা প্ৰতিশ্ৰুতি কৰিছিলে 100% আমি কৰিব নোৱাৰিব পাৰে, কিন্তু এটলিষ্ট এতিয়া আৰম্ভ যিটো হৈ আছে আৰু 2-3 মাহ আৰম্ভ আমাৰ চৰকাৰ, এতিয়া কিমান
আমি কৰিব পাৰিম আৰু কিমান আদৰ হৈ থাকিব এইটো পিছতে গম পাব। কিন্তু আমি আগতীয়াকৈ গীৰ্জা, মন্দিৰ, মছজিদ আৰু যিমানখিনি মন্দিৰ মছজিদ আছে প্ৰায়ৰিটি হিচাপে আমি এই মন্দিৰৰ এই বাউণ্ডাৰী টয়লেট ব্লক বা মছজিদৰ বাউণ্ডাৰী টয়লেট ব্লক বা গীৰ্জা চাৰ্চৰ মন্দিৰৰ এই গীৰ্জাৰ বাউণ্ডাৰী টয়লেট ব্লক এই ৰাজহুৱা কামবিলাক আমি আগতীয়াকৈ আৰম্ভ কৰিম বুলি আমি এই হাতত লৈছোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিচিনা মিছা কথা কৈ ৰাইজক এনে ফুচলাই থকা নিচিনা কথা ক'ব পৰা ব্যক্তি হাগ্ৰামা মহিলা ছাৰে নহয়। এইটো হাগ্ৰামা মহিলা ছাৰৰ বাহাদুৰি ষ্টাইল। যি ক'ব সেইটোৱে কৰিব। সৰু হ'লেও ডাঙৰ হ'লেও হাগ্ৰামা মহিলাৰ ছাৰে যিটো ক'ব সেইটোৱে কৰিব। প্ৰমোদ বড়ো ডাঙৰীয়া কিন্তু ডাইলগ বহুত ধুনীয়াকৈ ডাইলগ দিব পাৰে, কিন্তু কাম কম কৰে। আমি একেবাৰে কৰা নাই বুলি কোৱা নাই, কিন্তু কথা বেছি কাম কম। হাগ্ৰামা মহিলা ছাৰৰ কথা কম, কাম বেছি। এইটো নিৰ্দেশ আছে। হাগ্ৰামা মহিলাৰী ছাৰ বহুতো মৰম কৰে, সকলোকে মৰম কৰে, কিন্তু বেছিকৈ মোক মৰম কৰে যেন মই অনুভৱ কৰোঁ। যিমান BTCৰ ইউথ আছে, কৰ্মকৰ্তাবিলাক আছে, সকলোকে ছাৰে সমান মৰম কৰে। কিন্তু মই নিজেহে অনুভৱ কৰোঁ হাগ্ৰামা মহিলাৰী ছাৰে চবচে সৰু ভাইটি বুলি মোকে মৰম কৰে বেছি বুলি মই অনুভৱ কৰোঁ। নতুন পলিচি হ'ল আমাৰ ইউথৰ কাৰণে লৈছোঁ। যিবিলাক বেকাৰ 100% আমি দিব নোৱাৰিব পাৰে, কিন্তু বৰ্তমান আমি 2 লাখকৈ বেকাৰ ইউথবিলাকক দিবলৈ আৰম্ভ কৰিম। এতিয়া ফাইলটো প্ৰচেছ হৈ আছে। কমচে কম 2 সপ্তাহমানৰ পিছত এইটো নিশ্চয় দেখা পাব। আৰু চেল্ফ হেল্প গ্ৰুপবিলাকক আৰু যিবিলাক ভেণ্ডৰ এই বেপাৰী কৰে, এই দোকান চাহ দোকান আছে, কোনোবা চিলাই মেচিন কৰি আছে, কোনোবা চিলন আছে, এইবিলাকক মানে 10,000 দিবলৈ এতিয়া লিষ্ট চলি আছে। এতিয়া আৰম্ভ হৈ যাব। এতিয়া এইবোৰ কথা লৈ আলোচনা চৰ্চা কৰি আছে। যিবিলাক এনি মানে এই ডিপাৰ্টমেণ্টত বা নিজৰ হাতৰ বিদ্যা কিছুমান যদি এই চুলি কাটিব পাৰে, ইয়াক কেনেকা ওপৰলৈ যাব পাৰে, আৰু কোনোবা পাৰ্লাৰ আছে এইটো আৰু ওপৰত কেনেকা লৈ যাব পাৰে। এই পাৰ্লাৰত 2জন এই কিবা লেবাৰ ৰাখিছে, তাতে আৰু 5জন ৰাখিব পাৰে নেকি। এইবিলাক চিন্তা চৰ্চা কৰি আত্মসাহাৰ্য মানে চৰকাৰৰ পৰা অনুদান IBS এইবিলাক ইউথবিলাকক দিয়া হ'ব। আৰু যিবিলাক এই চাহ দোকান কৰি আছে সিহঁতক অলপ এই আৰু ফাইনেন্সিয়েল ছাপৰ্টিং দি পেলাই আৰু ডাঙৰকৈ দোকান বনাব পাৰিব নেকি। আৰু কিছুমান চেয়াৰ টেবল বনাব পাৰে, কিছুমান টায়াৰ দোকান, কিছুমান মেকানিক আছে, এইবিলাকক পইচা দি পেলাই অলপ ভালকৈ দোকান আৰু উঠাই লৈ যাব পাৰিব নেকি, ওপৰলৈ যাব পাৰিব নেকি। এইবোৰ কথা চিন্তা কৰি হাগ্ৰামা মহিলাৰে বিভিন্ন ধৰণৰ এই প্ৰস্তাৱ লৈছে আৰু প্লানিং কৰিছে। এইটো আমি জানো। মই কমচে কম এই 5,000তকৈ অধিক ছাৰে নিৰ্দেশ দিয়া মতে দিব পাৰিছোঁ। কোনো কাজিয়া, কোনো কাৰো পৰা টকা পইচা লৈ একো দিয়া হোৱা নাই। 4 লাখ 5,000তকৈ অধিক কণ্ট্ৰেক্টৰবিলাকক বিল দিয়া হ'ল। এতিয়া আপোনালোকে BTCত ছেক্ৰেটাৰীত ধুনীয়াকৈ 5 বছৰৰ পিছত তেখেতসকলে বিল পাইছে। ধুনীয়াকৈ সিহঁতে অলপ হ'লেও ভগাই লৈছে আৰু আহি থকা দিনত ধুনীয়াকৈ আৰু লিষ্ট কৰিবলৈ গৈ আছে আৰু পাই যাব। 18টা আগতে 17টা পাইছিল, এতিয়া আমি 28টা পালোঁ। মই ইলেকশ্যনৰ কেম্পিঙৰ সময়তে কৈ আছিলোঁ আমি 28টা প্লাছ পাম। 28টা প্লাছ আছিল আমাৰ, কিন্তু আনফৰ্চুনেট কিবা এটা কাৰণত কিছুমান ছিটকি গ'ল। কেনেকুৱা কি কাৰণত এইবিলাক আমি জানো। এতিয়া আহি থকা MLA এছেম্বলি ইলেকশ্যনত আপোনালোকে চাব ইয়াৰ ৰিজাল্ট ইয়াৰছে আৰু ভাল হ'ব। BTCতো ভাল হ'ব, বাহিৰতো ভাল হ'ব। কিন্তু আমাক কোনোবা যদি অন্যায় কৰিব খোজে, অন্যায়ৰ বদলে অন্যায় পাব না। ৰাজনীতিকৰ কথাটো কৈছোঁ মই। কোনোবা যদি আমাক মৰম কৰে, আমি আৰু মৰম কৰিম, তেখেতসকলক আমি সহায় কৰিম, বাছ।